আমাৰ অসমত 825টা বাগানত কেবিনেটৰ লাইভ চলি আছে আৰু লাইভটো চলি থকাত আমি দেখা পালোঁ আমাৰ যিটো আদিবাসীসকলৰ যিটো দাবী আছিল জনজাতিকৰণ মাটি পাট্টা লগতে যিটো বাগিচা ৱৰ্কাৰবিলাকৰ 551 টকা মঞ্জুৰি বৃদ্ধি কৰা কিন্তু আজি আমি লাইভত দেখা পালোঁ যিটো লাইভ আজি দেখাই আছে কেবিনেটৰ পৰা সেই লাইভত আমি দেখা পাই আছোঁ যে আমাৰ যিখিনি তিনিটা দাবীৰ মাজত এটা দাবীহে পূৰণ কৰা বুলি দেখা পাই আছোঁ আৰু এইটো হ'ল মাটি পাট্টা হয় মাটি পাট্টা আমাক বহু বছৰৰ পৰা আমি বসবাস কৰি অহা সৰকাৰবিলাকক আজি মাটি পাট্টা দিয়াৰ কাৰণে আমি খুবেই আনন্দিত কিন্তু আজি ইমান আনন্দিত হোৱা নাই যেহেতু আমাৰ তিনিটা দাবী আছিল তিনিটাৰ ভিতৰত এটা দাবী দিয়াৰ কাৰণে আমাক অলপমান দুখ আছোঁ আৰু যেতিয়ালৈকে আমাৰ এই তিনিটা দাবীসমূহ যিটো জনজাতিকৰণ লগতে আমাৰ মঞ্জুৰি সৰকাৰবিলাকৰ 551 টকা এই তিনিটাও দাবী যেতিয়ালৈকে বিজেপি চৰকাৰ পূৰণ নকৰে তেতিয়ালৈকে আমি আন্দোলন কৰিম আৰু লগতে এই 2026ত ইলেকশ্যন আহি আছে নহ'লে আমি এই তিনিটা দাবী সম্পূৰ্ণ পূৰণ নহ'লে আমি ভোট বৰ্জন কৰিম বিজেপি চৰকাৰ সেইখিনি কৈ ক্ষেত্ৰত চৰকাৰক কি হ'ব এই ক্ষেত্ৰত মই বিজেপি চৰকাৰক ধন্যবাদ দিওঁ যে আমাৰ 2 বছৰ লগিন বসবাস কৰা আদিবাসীসকলক মাটি পাট্টা দিয়াৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ কিন্তু বাকী যিটো আমাৰ জনজাতিকৰণ আৰু যিটো বাগিচাবিলাকৰ চৰকাৰৰ 551 টকা মঞ্জুৰি আছিল সেইটো বৃদ্ধি কৰা নাই সেইটোৰ কাৰণে আমাৰ বাগিচাবিলাকৰ চৰকাৰবিলাকক মনত অলপ হ'লেও আক্ষেপ আছে গতিকে মই বিজেপি চৰকাৰক মই ক'ব খোজোঁ বা ৰিকুৱেষ্ট কৰিব খোজোঁ যে আমাৰ যিখিনি আদিবাসীসকলৰ তিনিটা দাবী আছে যিটো জনজাতিকৰণ মাটি পাট্টা আছিল আৰু বাগিচাবিলাকৰ চৰকাৰৰ 551 টকা সেইটো সম্পূৰ্ণ যদি পূৰণ কৰে তেতিয়াহ'লে আমি বিজেপি চৰকাৰ চিৰজীৱন আমি তেওঁক ভোট দি জীয়াই ৰাখিম বুলি মন্তব্য কৰিম